হেল্ল' গাইজ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই 19 মিনিট ব্লগটোত। আৰু আজি আপোনালোকক মই দেখুৱাম বুলি ভাবিছোঁ আমি ঘৰতে একেলগে কেনেকৈ এসাঁজ ভেলাঘৰত খালোঁ। আপোনালোকে দেখিবলৈ পাইছে এয়া মাংস বইল কৰি আছোঁ, আপোনালোকে দেখিবলৈ পাইছে। আহকচোন আজি এসাঁজ মিলা প্ৰীতিৰে খাওঁ। আৰু আমি ইয়াতে জুই ধৰি এনেকৈ ফুৰাই আছোঁ। আৰু আহকচোন আমাৰ মায়ে কি কৰিছে চাওঁ। আমাৰ মায়ে এয়া মাংস বনাই আছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু আজি আমাৰ খানাত আছে দুবিধ মাংস। আৰু ইয়াতে আমি অলপ গান গাই মনোৰঞ্জন কৰিছোঁ, আপোনালোকে দেখিবলৈ পাইছে। আৰু এতিয়া আমি গৈ আছোঁ মাংস পুৰিবলৈ, আপোনালোকে দেখিবলৈ পাইছে জুইত পূৰা মাংস দি দিছোঁ আৰু এয়া হৈ গ'ল। এতিয়া আমি বনাবলৈ লৈছোঁ মাংস, এয়া আপোনালোকে দেখিবলৈ পাইছে। আৰু আমাৰ দেউতা আৰু মায়ে দুটাই লাগি আছে মাংস বনোৱাত, আৰু ইফালে আমি গান গাই আছোঁ, আপোনালোকে দেখিবলৈ পাইছে। তেন্তে ৰাইজসকল এতিয়া আমাৰ মাংস হৈ গ'ল, আমি এতিয়া ভাত খাওঁ। আপোনালোককো মাঘৰ বিহু আন্তৰিক শুভেচ্ছা জনাইছোঁ। বাই বাই।